এভৰিৱান নমস্কাৰ সকলোকে আজি দিনটো আমাৰ কাৰণে বহুত স্পেচিয়েল কাৰণ আজি আমাৰ বহু প্ৰত্যাশিত এখন ছুটি ছবি শকুন্তলা আপোনালোকৰ মাজলৈ আহি আছে আৰু তাৰ বাবে আমাৰ বিশেষ আজি এটা প্ৰস্তুতি চলাইছো কাৰণ 6 মাহ দিন ধৰি আমি বহুত মানে কষ্টৰ অন্তত বহুত সময় অপেক্ষাৰ অন্তত আমাৰ শকুন্তলা আপোনালোকৰ মাজলৈ আহি আছে তাৰ বাবে আমি অলপ বেলেগ ধৰণে মানে নতুন কিবা ধৰণে ৰিলিজ দিম ভাবিছো ছবিখন গতিকে আজিৰ দিনটো বহুত স্পেচিয়েল আমাৰ বাবে আপোনালোকে চাই যাওক কি কৰোঁ আমি একদম ধুনীয়াকৈ গোটেই ভিডিঅ'টো চাই যাওক তো গাইজ এতিয়া ইতিমধ্যে শকুন্তলা ছবিখন মোৰ ইউটিউব চেনেল মানসজ্যোতি বৰা MNS মোৰ যিটো ফাৰ্ষ্ট চেনেল তাত আহি গৈছে আপোনালোকে চাব পাৰে তাত আপোনালোকে কি পাই নাজানো আৰু বহুতখিনি কষ্ট কৰিছোঁ আৰু বহুতখিনি ঘাট প্ৰতিঘাত পাৰ কৰিছোঁ এখন ছবি কৰোঁতে আৰু আপোনালোকে সোনকালে গৈ চাবগৈ আৰু চাই কেনেকুৱা পালে জনাব আৰু মোৰ বিশ্বাস আপোনালোকে চাই ভাল পাব বেয়া পাব সেইটো নাজানো কিন্তু নতুন কিবা এটা সোৱাদ পাব চাই কাৰণ এইখন অসমৰ ভিতৰতে প্ৰথমখন নেপালী অসমীয়া ছুটি ছবি যিটো নেপালী এটা ভাইব ৰখা হৈছে আৰু নতুন এটা সোৱাদ পাব আপোনালোকে চাই গতিকে ফিল্মখন সোনকালে চাবগৈ লগত আছে আমাৰ এছপিয়ে অভিনয় কৰিছে আমাৰ ছবিখনত আৰু যথেষ্ট সহায় কৰিছে এছপি কিবা এটা কোৱা আমাৰ শকুন্তলা আজি আহি আছে শকুন্তলাৰ বিষয়ে এটাই কম মানে আমি শকুন্তলাখনত সঁচাকৈ ক'বলৈ গ'লে বহুত কষ্ট কৰিছোঁ এদিন দুদিন বুলি নহয় আমাৰ ভালেই বহুত দিনৰ মানে কষ্ট জড়িত হৈ আছে 6 মাহ দিন কষ্টৰ অন্তত আমাৰ শকুন্তলা আজি ফাইনেলি আজি মুক্তিৰ পথত চ' আপোনালোকে মৰম দিব আমি মানে কষ্ট যিমান কৰিছোঁ যিহেতু কষ্ট মানে কি আৰু এয়া আমাৰ মানে এটা প্ৰয়াস কৰিছোঁ আৰু যে অভিনয়বোৰ কেনেকুৱা হয় কি আপোনালোকে জনাই দিব ভালকৈ ধৰি লওক কিবা কিবি ভুল ক্ৰুটি ৰৈ গ'লে আপোনালোকে এইবোৰ যাতে দেখুৱাই দিয়ে তাৰে কামনা আৰু ভিডিঅ' চাই যদি ভাল লাগে নহয় লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ঠিক আছে বাকী অংকুৰো অভিনয় কৰিছে সৰু এটা চৰিত্ৰত কৰিছে এবাৰ বাকী অংকুৰ কোৱা কিবা তাকে এতিয়া তাৰমানে আপোনালোকে ছাপোৰ্ট কৰিব ভালে ভালে এখন তাৰমানে হৈ গ'লে হয় লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব এয়া আৰু গাইজ মানে কি হ'ল কথাটো আমি শকুন্তলাখন যেতিয়াই শ্বুটিং কৰিবলৈ লওঁ তেতিয়াই বৰষুণ দিলে বৰষুণে বহুত দিগদাৰ লগালে লগতে আমাৰ বহুতখিনি বাধা বিঘিনি পাৰ কৰিলোঁ তাৰ মাজতো আমি শকুন্তলা ছবিখন আজি ফাইনেলি আমাৰ কমপ্লিট হৈছে আৰু আমি এতিয়া 4টা বজাতে আপলোড দিয়া কথা আছিলে কিন্তু কি হ'ল কথাটো 4টা বজাত দিবলৈ লওঁতে আমি এক্সপ'ৰ্ট দি থাকোঁতে কাৰেণ্টটো গুচি গ'ল আকৌ সেইটো প্ৰব্লেম এতিয়া ৰিলিজ দিয়া আগমুহূৰ্তলৈকে প্ৰব্লেম আৰু প্ৰব্লেমৰ মাজতে প্ৰব্লেম মানে কি ক'ব আৰু সেইখিনি আমি কৈ শেষ কৰিব নোৱাৰোঁ তাৰ মাজতে শকুন্তলা আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ বুলিয়ে ক'ব লাগিব কাৰণ এইটো শকুন্তলাখন যেতিয়া ৰিলিজ হ'ব তাৰপিছতে এইটো ভিডিঅ' আপোনালোকে পাই যাব গতিকে সোনকালে গৈ চাওকগৈ আপোনালোকে আৰু আমি অলপ মানে বেলেগ ধৰণে কিবা এটা কৰিব চেষ্টা কৰিছোঁ আৰু সেইটো আপোনালোকে জানে কি পায় আৰু এইখন যদি আদৰি লয় আৰু ইয়াতকৈ আৰু ভাল কাম আমি কৰিবলৈ সাহস কৰিব পাৰিম আৰু লগতে আমাৰ ঋষিকেশ আছে ঋষিয়ে কেমেৰা কৰিছে আৰু সি কালাৰ গ্ৰেডিং চাই দিছে বহুতখিনি কষ্ট কৰিছে সিও আছে লগত তাকো দেখাই আছোঁ একদম ধুনীয়াকৈ আমাৰ আজি একদম মজা পাৰ্টি এটা হ'ব গোটেই দিনটো আমি লগ হ'ম চাই যাওক মজাকৈ একদম শেষলৈকে চাই যাওক গাইছ ইমান দিন কষ্ট অন্তত কৰিছোঁ যেতিয়া আমি এটা জাষ্ট নৰ্মেলকৈ শকুন্তলা নাম দি MNS প্ৰডাকশ্যন তলত আছে আউট নাও এইটো আমি এতিয়া কেক চেক কাটিম পাৰ্টি কৰিম ধুনীয়াকৈ গোটেই টীমটো আহিব বাকী চাই যাওক আৰু কি হ'ব এতিয়া আৰু ধুনীয়াকৈ পাৰ্টি চাৰ্টি কৰিম গোটেই ভিডিঅ'খিনি আমি দেখাই যাম কিন্তু দুখ লগা কথা এইটোৱে যে কাৰেণ্টটো নাই আমি টাইম মতে যিটো টাইম দিছিলোঁ 4টা বজাত আপলোড দিয়া কথা আছিলে 4টা বজাত আমি আপলোড দিব নোৱাৰিলোঁ আৰু এক্সপৰ্টো মাৰিব পৰা নাই মানে সেইকাৰণে অকণমান লেট হৈ গৈছে কাৰেণ্টটো সোনকালে আহিলে হ'ল আৰু বিশেষকৈ আজি বতৰটো বহুত ঠাণ্ডা মানে আমাৰ মেইন হিৰ' ৰেডি হৈছে আৰু তাকে চাকিয়ে গছি জ্বলাই লওঁ ভগৱানৰ ওচৰত মানে কি আগতে বহুতখিনি কাম কৰিছোঁ যদিও মানে এনেকুৱা প্ৰত্যাহ্বান অহা নাই আৰু ইমান দিন লগা নাই মানে এখন ছুটি ছবি বনাওঁতে 6 মাহ দিন কষ্ট গতিকে নামটো শুনিবলৈ সহজ ছুটি ছবি বুলি ক'বলৈ সহজ কিন্তু যিটো কষ্ট হৈছে মানে 6 মাহ দিন আজিতো বাদ দিয়া মানে 2 সপ্তাহমান মই ভালকৈ শুবলৈকে পোৱা নাই এনেকুৱা কষ্ট হৈছে আগৰখিনিতো বাদেই দিয়ক শ্বুটিঙত এডিটিঙৰ পিছৰ মানে গতিকে চাই যাওক আৰু ইমানখিনি প্ৰত্যাহ্বান ভাললৈ হৈছে নে বেয়ালৈ হৈছে এইটো ধৰিব পৰা নাই মানে আপোনালোকৰ ওপৰত আৰু সেইটো চাকি গছ জ্বলাই লওক চাই যাওক এইবাৰ মোৰ ষ্টুডিঅ'ত এইটো প্ৰথমটো কাম আপোনালোকে প্ৰথমটো কাম মোৰ ষ্টুডিঅ'ৰ পৰা দেখা পাব গতিকে কি হৈছে নাজানো আৰু ট্ৰাই কৰিছোঁ যিমান পাৰোঁ কৃষ্ণ ভগৱানে চকু মেলি চাব দিয়া তাকে কৃষ্ণ ভগৱানে চকু মেলি চাইনে নাচায় আৰু আছে নহয় নেদেখাজন শকুন্তলাখনৰ ডাইলগ এইটো কৃষ্ণ ভগৱানে চকু মেলি চাব বহুতখিনি আমাৰ ইনভেষ্টো কৰিছোঁ এইখনত গতিকে কি হয় আৰু একদম মানে ক'বই নালাগে পাই খাই গৈছেগৈ
জ্বলিব নে জ্বলিব কেলে নজ্বলিব পুৰা টাইটকৈ চেপি দিলে চা যদি জ্বলিবই আৰু এইয়া কৃষ্ণ কৃষ্ণ ভগৱানে চকু মেলি চাব দিয়া শকুন্তলা ফকে জ্বলিছে তো গাইছ আমাৰ প্ৰথম পৰ্ব কমপ্লিট হৈছে আমি ধূপ চপ জ্বলাই মেলি ল'লোঁ চাকি জ্বলালোঁ তাৰপিছত এতিয়া আমি দ্বিতীয় পৰ্ব আৰম্ভ কৰিম গাইছ ফাইনেলি কাৰেণ্টটো আহিছে আকৌ ভগৱানৰ চাকি গছ জ্বলাইছোঁ লগালগ কাৰেণ্ট আহি গৈছে দেখিছে বাধা বিঘিনি আজিলৈকে আঁতৰা নাই তথাপিও আকৌ এক্সপৰ্ট দিছোঁ নতুনকৈ আকৌ আপলোড দিবলৈ আছে কাম বহুত আছে নে কি কোৱা কি চাহ খাই আছে নে কি খাই আছে গৰম পানী খাই আছে তোমাৰ চাহ দিছা ন তো এক্সপৰ্ট হৈ আছে চাই যাওক কিমান কিবা 1% হৈছে অকল আৰু বহুত টাইম আছে গতিকে চাই যাওক মজাকৈ তাৰপিছতে আমাৰ ঋষি নাই এইফালে বহি আছে ব্ৰ ভাইটি হয় আমাৰ এছ পি ভাগৰ এছ পিক চাবলৈ এক্সাইটেড হয়নে মোক চাবলৈ নে মই চাবলৈ এক্সাইটেড চাবলৈ এক্সাইটেড হয় নে তুমি ফুল এক্সাইটেড বাকী তুমি এছ পিক চাবলৈ এক্সাইটেড হয় নে মই মোৰ নিজক নিজে চাবলৈ এক্সাইটেড হৈ আছো সেইটো মানে মনৰ পৰাহে মুখে ক'ব নোৱাৰে আচ্ছা ঠিক আছে চাই যাওক মজাকৈ কি হয় আৰু তো গাইছ আমাৰ কিমান পাৰ্চেণ্ট 58% হৈ গৈছে এইফালে এছ পি এইফালে চাহ তাহ খাই লওঁ প্ৰথম আৰু ন টিক 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 মাৰি আছে কাউণ্ট ডাউন ষ্টাৰ্ট এইফালে জিঅ' ডিপিং ডিপিং মাৰি আছে এইফালে মা কিমান এক্সাইটেড শকুন্তলাক লৈ বহুতে ইমান মাহ হৈ গ'ল ছমাহ দিন পুহি ৰাখিছো শকুন্তলাক চাহ তাহ মজাকে খাই লওঁ তাৰপিছত আমাৰ কেক চেক কাটি মজাকে পাৰ্টি চাৰ্টি কৰিম আৰু নেকি টিক 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 অ'কে টিক 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 মাৰি আছে খাই লওঁ তো গাইজ ফাইনেলি শকুন্তলা ৰিলিজ হ'ব হৈ গৈছে ৰিলিজ দিম পাব্লিক হৈ যাব শকুন্তলা এতিয়া পাব্লিক হৈ যাব তো বহুত কষ্ট অন্তত আমাৰ এতিয়া মানে আমি আপলোড কৰিলোঁ কিন্তু পাব্লিক কৰা নাই পাব্লিক কৰিম এতিয়া কেকটো কাটিম লগালগ পাব্লিকো কৰিম কেকটো কাটিম পাব্লিকো কৰিম আৰু বাকীখিনি দেখাই আছোঁ বাকীখিনি তো এয়া গোটেই আমাৰ হাউচফুল হৈ গৈছে গোটেই পাব্লিক হৈ গ'ল ইতিমধ্যে পাব্লিক হোৱা নাই শকুন্তলা পাব্লিক হ'ব আৰু এতিয়া আগমুহূৰ্তত পাব্লিক হোৱা মই একদম হাউচফুল মেচটো লৈ আহক এইফালে যাওঁ ফিলিংছ একদম মানে হাৰ্ট BPM বাঢ়ি গৈছে মানে ধপধপনি বাঢ়ি গৈছে কি ক'ম আৰু তাকে কাপোৰ নলগাবা এইটো সমগ্ৰ অসমবাসীলৈ এয়া শকুন্তলা আগবঢ়া আগমুহূৰ্তত আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ কামবিলাক সাৰ্থক হওক হয় ফাইনেলি শকুন্তলা ৰিলিজ হৈ গ'ল এতিয়া পাব্লিছ কৰিম শকুন্তলা গান চলি আছে গোটেই মানুহ হেপী শকুন্তলা এইবিলাক গান চলি আছে চাব এতিয়া শকুন্তলা গৈ সোনকালে চাওকে আহি গ'ল শকুন্তলা আউট নাও বন্ধু আহি গ'ল আজি বন্ধু আহি গ'ল শকুন্তলা আহি গ'ল বৰ্তমান আপোনালোকে জাষ্ট শ্বেয়াৰ কৰক শ্বেয়াৰ এণ্ড লাইক এণ্ড ছাবস্ক্ৰাইব অ'কে ফাইনেলি দি দিলে দেই ফাইনেলি আহি গ'ল ফাইনেলি দি দিলে দেই শকুন্তলা মেইন মানুহ আপোনালোকে চাব এনজয় কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব Okay, yeah.
ফাইনেলি গাইছ কেক কাটি হৈ গ'ল চব কৰিলোঁ এতিয়া সকলোৱে খানা খাবলৈ ৰেডি আছে খানা খাই আছে খানা আজি শকুন্তলা ৰিলিজ দিয়া বুলি এনেই সৰুকৈ সকলোৱে কিবা এটা খাইছোঁ আৰু বহুত বেছি একো নহয় মানসৰ ভকতক লগ পাইছে বহুত বেছি একো নহয় সৰুকৈ কিবা এটা আৰু লগৰ কেইজন বুলি এয়া মানসৰ ভকত এইজন মানসৰ ভকত আজি আহি গ'ল শকুন্তলাখন কেনেকুৱা লাগিলে সেইটো কৈ দিয়া খালি শকুন্তলাখন বৰটা ভাল নালাগিলে তথাপিও ৰাইজে ক'ব ৰাইজৰ আগত সকলোৱে খানা ৰেডি হৈ গ'ল এয়া এইটো এইটো মই এইটো মানস গম পায় এইটো কেনেকুৱা মানুহ কি কথা গাইছ আজি ভিডিঅ'টো ইমানে আছিলে আপোনালোকে যদি শকুন্তলা এতিয়ালৈকে চোৱা নাই সোনকালে যাওক চাওকগে মোৰ ইউটিউব চেনেল পালেই মানসজ্যোতি বৰাত পাই যাব শকুন্তলা গতিকে এতিয়াই চাওকগে আপোনালোকে চাওক আৰু একদম ধুমধাম শ্বেয়াৰ কৰক বাই বাই